Hello everyone, আজি এই ভিডিঅ'টোত মই আপোনালোকক জেঠাইহঁতৰ বিয়াৰ কিছুমান মুহূৰ্ত দেখাম। বিয়া এদিনতে সকলোবোৰ নিয়ম কৰা হৈছিল আৰু সকলোবোৰ মুহূৰ্ত মই ভিডিঅ' কৰাও নহ'ল কাৰণ মোৰ মোবাইলটো ছুইচ অফ হৈ থাকিল। যিখিনি কৰিছোঁ সেইখিনিয়ে মই আপোনালোকক দেখাম আৰু এই ভিডিঅ'টো দিয়াত মোৰ পলমো হ'ল। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই যাব আৰু শেষত দৰা কইনাকো দেখিব। এয়া শ্ৰাদ্ধত বহিছে। জেঠাইজনীক দেখিছেনে? ধূপৰ পেকেট এটা লৈ সকলোকে এফালৰ পৰা ফটো তুলি আছে। মোবাইল হেনো সেইটো। জেঠাইজনী বহুত জমনি হয়, ধেমালি কৰি ভাল পায় বহুত। তাৰপিছত এয়া সকলোৱে পানী তুলিব যাব ওলালে আৰু গাঁৱৰ মন্দিৰত সেৱা কৰি ল'লে আৰু খুৰী এজনীয়ে মোক কলহটো মোৰ হাততে দি থৈ গ'ল। এয়া মাজতে প্ৰশ্নও সুধিলে দৰাৰ বৌয়েকক। এয়া ৰ'দটো বহুত চোকাকৈ দিছিল, তথাপিও মাজে মাজে এজাক বতাহো দি আছিল। এয়া দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া। এই ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি সকলোৱে গৈ আছোঁ। এয়া গাঁৱৰে পুখুৰীত পানীও তুলিলে। আহিয়া আমাৰ বৰমাহঁতৰ দাদাই আইতাক কোচত তুলি লৈছে। এয়া ভিডিঅ'হে কৰি আছিল, মই ফটো মাৰি থকা বুলি ভাবি প'জহে দি আছিলোঁ। এনেকৈ সকলোৱে বিয়া বুলি ফূৰ্তি কৰিলে আৰু নাচিলেও। দেখিছেনে জেঠাইজনীক? এয়া হৈছে আমাৰ দৰা কইনা, মোৰ দাদা আৰু বৌ। মই কৈছোঁ এই বিয়াৰ সকলোবোৰ মুহূৰ্ত ভিডিঅ' কৰা নহ'ল, মোবাইলটো ছুইচ অফ হৈ থাকিল। বাৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক এটা কৰি দিব। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।